Binod, James Binod, Captain Binod, Binod Rao Ganpat Rao Apte, Binod Bali. সোশ্যাল মিডিয়া নাইবা ইন্টাৰনেটৰ প্ৰতি যদি আপোনাৰ আগ্ৰহ আৰু দুৰ্বলতা নাই তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে নহয় আৰু যদি আপুনি সোশ্যাল মিডিয়া নিয়মিত ব্যৱহাৰ কৰে তেন্তে এই মুহূৰ্তত হয়তো আপুনিও এটা প্ৰশ্নৰ মুখামুখি হৈছে এই বিনোদ কোন বিনোদ আসলতে হয় কোন সৌদিকে কেৱল বিনোদ বিনোদ আৰু বিনোদ কিয় ইউটিউব টুইটাৰ ইনষ্টাগ্ৰামৰ পাছত ফেচবুকতো এতিয়া ট্ৰেন্ডিং বিনোদ আপুনি ভাবিব হয়া প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা নাইবা টিনেজাৰ্ছ অফ আসাম নামৰ পেজটোৰ এডমিন বিনোদ আৰ্জেল হয়তো আপোনাৰ মনলৈ আহিব বিনোদ নামৰ কোনো বন্ধুৱে কিবা কাণ্ড কৰিলে নেকি তেনেকুৱা নহয় পলম নকৰো কৈ দিছো বিনোদ এজন ব্যক্তি যাৰ নাম বিনোদ সকলোৱে তেওঁক বিনোদ বুলি কয় কাৰণ তেওঁৰ আসল নামেই বিনোদ সোশ্যাল মিডিয়াত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে কাৰণ তেওঁৰ নাম বিনোদ তেওঁৰ জনপ্ৰিয়তাৰ আঁৰৰ কাৰণটোৱে হ'ল তেওঁ বিনোদ আমি তেওঁক সন্মান কৰা উচিত কাৰণ তেওঁ বিনোদ ধন্যবাদ কোনো লজিক নাই হয়তো সোশ্যাল মিডিয়াত আজিলৈ আৰম্ভ হোৱা একেবাৰে লজিকবিহীন ট্ৰেন্ড বিনোদ এতিয়া শুনক আঁৰৰ কাহিনী স্লে পইণ্ট নামৰ এটা ইউটিউব চেনেলত এটা বিশেষ ভিডিঅ'টোৰ কেপশ্যন আছিল হোৱাই ইণ্ডিয়ান কমেণ্ট ছেকশ্যন ইজ গাৰ্বেজ ভিডিঅ'টোত ইউটিউবাৰজনে দেখুৱাইছিল কিদৰে ইউটিউব নাইবা ফেচবুকৰ যিকোনো এটা ভিডিঅ' নাইবা পোষ্টত ভাৰতীয় লোকসকলে আজব অদ্ভুত কমেণ্ট কৰে হয়তো আপোনাৰো এনে বন্ধু আছে যি ছোৱালীৰ ফটোতে কেৱল কমেণ্ট দিয়ে আৰু লিখে নাইচ পিক ডিয়াৰ বহুতে আকৌ লাইক বিচাৰি কৰে কমেণ্ট সুন্দৰী যুৱতী কৰোণাত আক্ৰান্ত হোৱা খবৰত কমেণ্ট দিয়ে ধুনীয়া লাগিছে নেমুৰ খেতি কৰি যুৱক স্বাৱলম্বী হোৱাৰ বাতৰিত কমেণ্ট আহে বাবু ভাত খালা সেইদৰে এই ভিডিঅ'টোতো আহিল এটা বিশেষ কমেণ্ট বিনোদ মাত্ৰ এটা নাম বিনোদ সেইটো কমেণ্টতে আকৌ 7টা লাইক লগে লগে বিনোদ ট্ৰেণ্ডত পাছলৈ ওলাল অনেক তথ্য সেই কমেণ্টটো কৰিছিল বিনোদ থাৰু নামৰ এজন ব্যক্তিয়ে তেওঁৰ আছে এটা ইউটিউব চেনেল সেই চেনেলটোক জনপ্ৰিয় কৰিবৰ বাবে বিনোদে ইউটিউব ফেচবুকৰ প্ৰতিটো ভিডিঅ'ৰে কমেণ্ট বক্সত গৈ কেৱল নিজৰ নামটো লিখি থৈ আহে ভিডিঅ' যিয়ে নহওক কমেণ্টত বিনোদ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনৰ লাইফষ্টাইল কমেণ্টত বিনোদ ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যৰ বিষয়ে ভিডিঅ' কমেণ্টত বিনোদ অত্যাধুনিক প্ৰযুক্তিৰে মাছ ধৰাৰ কৌশল কমেণ্টত বিনোদ চুলি নথকা জনপ্ৰিয় কোনো অভিনেতাৰ ভিডিঅ' কমেণ্টত বিনোদ এনেকৈ হঠাৎ ট্ৰেণ্ডত বিনোদ স্লে পইণ্টৰ ভিডিঅ'টোতে ৩৫,০০০ কমেণ্ট আহিল আটাইবোৰত এটাই নাম বিনোদ বিনোদ আৰু বিনোদ ইয়াৰ পাছতে ইউটিউবত বিনোদৰ নামেৰে এটাৰ পাছত আন এটা চেনেল এটাৰ পাছত আন এটা ভিডিঅ' ফেচবুকৰ ৰাইজে ইয়াক দিলে নতুন ৰূপ মিম নিজৰ জনপ্ৰিয়তা দেখি বিনোদৰ প্ৰতিক্ৰিয়া চৌদিশে ট্ৰেণ্ড হৈ যোৱাৰ পাছত বিনোদ বহিছে আৰু ভাবিছে এইবোৰৰ পাছত বিনোদ নামৰ ল'ৰাবোৰৰ ৰিয়েকশ্যন আৰু বাকী ৰাইজৰ মনত গোটেই দেশৰ জনতাই জানিব বিচাৰিছে ফেচবুকৰ টাইমলাইনত এতিয়া কেৱল স্লে পইণ্টে বিনোদৰ লগত কি কৰিলে বিনোদৰ নামত ছবি হ'লে কি হ'ব বিনোদৰ ট্ৰেণ্ডে কি কৰিলে বিনোদে কৰিব বিচাৰিছিল কি বিনোদক লৈ মিমাৰৰ পৰিকল্পনা কি যেতিয়াই কোনোবাই সোধে বিনোদ কেনেকৈ ট্ৰেণ্ডত মুঠতে সকলো সম্ভৱ ভাৰতত সকলো সম্ভৱ আপুনি মই নীৰৱ দৰ্শক মনোৰঞ্জন লাগেও দিয়কচোন যিসকলে এই বিষয়ে এতিয়ালৈকে নাজানে তেওঁলোকৰ মন্তব্য ছবিখন দেখিয়ে বাক্যশাৰী আপুনি মনলৈ আহি গৈছে ন সেয়াই পাৱাৰ ইণ্টাৰনেটৰ ছ'চিয়েল মিডিয়াৰ মিম আৰু মিমাৰৰ পাৱাৰ সঁচাকৈ ইণ্টাৰনেটত আৰু ভাৰতত সকলো সম্ভৱ বিনোদ বাছ বিনোদ ব্যুৰ' ৰিপৰ্ট ডি নিউজ